মই আজি ৰাতি বিহু জেগালৈ আহিলোঁ। ৰাতি বিহু জেগাত এই নাচনীসকলৰ হাতে হাতে এটা পোহৰ বস্তু দেখিবলৈ পাইছিল। পোহৰটো হৈছে বাঁহৰ চুঙাৰ পৰা বনোৱা বস্তু, আৰু বাঁহৰ চুঙাৰ পৰা বনাইছে। তাৰ মুখত লগোৱাডাল চুকুলিৰ পৰা বা বস্তাৰ পৰা সোপা লগাই তাত কেৰাচিন লগাই লৈ ফুৰে। আগৰ পৰম্পৰাগত নিচিনা এডাল ইয়াৰ নাম হৈছে বম। আগৰ দিনত হৈছিলে, আগত লেম্প আছিলে, গেছ আছিলে, ঠিক তেনেকৈ ধৰণৰ পোহৰ দিয়া বস্তু এটা মৰাণ জনগোষ্ঠীয়ে এইটো হৈছে তেলৰ বম। সকলো হাতে হাতে লৈ ৰাস্তা আন্ধাৰ হোৱাৰ কাৰণে পোহৰ ল'বলৈ গৈছে। আৰু তথ্য কিছুমান বিশেষ ক'বলৈ নাযাওঁ, আৰু পাইছে যদি মোক কোৱাটো ভুল হৈ গৈছে, আপোনালোকে শুধুৱাই ল'ব। এতিয়া অকণমান দেখুৱাই গৈছোঁ, চাই থাকক। আৰু হুঁচৰি যোৱা আহিছে ধুনীয়াকৈ। তেওঁসকলৰ হাততো মানে তেলৰ বমটো আছে। তেওঁসকলে ছোৱালীখিনি আগুৱাই অনাত আন্ধাৰ কাৰণে এইটো লৈ লৈছে।